এজনী যাদুকৰী যুৱতী আছিল। তাইৰ নাম আছিল এলিনা। এলিনা এজনী শক্তিশালী যাদুকৰী, কিন্তু তাইৰ হৃদয়খন আছিল সৰু শিশুৰ দৰে কোমল আৰু দয়ালু। তাই এখন সৰু শান্ত গাঁৱত বাস কৰিছিল। গাঁৱৰ মানুহবোৰে তাইক খুব ভাল পাইছিল, কাৰণ গাঁওবাসীৰ সমস্যা সমাধান দিছিল। তাইৰ যাদুৰ জৰিয়তে ৰোগী সুস্থ হৈছিল, খেতি-বাতি ভাল হৈছিল আৰু গাঁওখনত সদায় সুখ শান্তি বিৰাজ কৰিছিল। এদিনাখন গাঁৱত এটা ডাঙৰ সমস্যা হ'ল। ওচৰৰ পৰ্বতত এটা ডাঙৰ ড্ৰেগন আহি বাস কৰিবলৈ ল'লে। ড্ৰেগনটোৱে গাঁৱৰ ওচৰলৈ আহি খেতি-বাতি নষ্ট কৰিবলৈ ধৰিলে। গাঁৱৰ মানুহবোৰ ভয়ত কঁপিবলৈ ধৰিলে। কোনেও ড্ৰেগনটোক খেদিবলৈ সাহস কৰিব পৰা নাছিল। গাঁওবাসীয়ে এলিনাৰ সহায় বিচাৰিলে। এলিনাই ভাবিলে, ড্ৰেগনটোৱে কিয় এনেকুৱা কৰিছে? হয়তো তাৰো কিবা কাৰণ আছে। সেয়েহে তাই ড্ৰেগনটোক লগ ধৰিবলৈ সিদ্ধান্ত ল'লে। তাই পৰ্বতলৈ গ'ল আৰু ড্ৰেগনটোক সুধিলে, তুমি কিয় গাঁৱত অশান্তি সৃষ্টি কৰিছা? মানুহবোৰক কিয় ভয় খুৱাইছা? ড্ৰেগনটোৱে এলিনালৈ চাই ক'লে, মই নিঃসংগ, মোৰ কোনো বন্ধু নাই। মোৰ শৰীৰত এটা যন্ত্ৰণা আছে, যিয়ে মোক বৰ কষ্ট দিয়ে। মই কাকোৱে মোৰ কথা ক'ব নোৱাৰোঁ। এলিনাই ড্ৰেগনটোক সহানুভূতি দেখুৱালে। তাই ক'লে, মই তোমাক সহায় কৰিম। এলিনাই তাইৰ যাদুৰে ড্ৰেগনটোৰ যন্ত্ৰণা আঁতৰাই দিলে। ড্ৰেগনটো সুস্থ হ'ল আৰু তাৰ মুখত এটা হাঁহি ফুটি উঠিল। সি এলিনাক ধন্যবাদ দিলে আৰু ক'লে, মই আৰু কেতিয়াও গাঁৱত অশান্তি নকৰোঁ। মই তোমালোকৰ বন্ধু হ'ম। ইয়াৰ পিছত ড্ৰেগনটোৱে গাঁৱৰ ৰক্ষক হ'ল। সি গাঁৱৰ চৌদিশে চকু দি ৰাখিলে, যাতে কোনো লোকে গাঁওখনত বিপদ আনিব নোৱাৰে, আৰু এলিনায়ো তাইৰ যাদুৰে গাঁওবাসীক সহায় কৰি থাকিল। গাঁওখনত আকৌ শান্তি আৰু সুখবোৰ ঘূৰি আহিল। দৰ্শকসকল, এই সাধুটোৱে শিকায় যে দয়া আৰু বন্ধুত্বৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিব পৰা যায়। প্ৰিয় দৰ্শক, এলিনা আৰু ড্ৰেগনটোৰ কাহিনীটো এটা অনুপ্ৰেৰণাদায়ক কাহিনী, যিয়ে সকলোকে শিকায় যে পৰোপকাৰ আৰু সহানুভূতিৰ জৰিয়তে জগতখন সুন্দৰ কৰিব পাৰি। ধন্যবাদ।